আজি ৰাতিপুৱাৰে পৰা পুৰা বৰষুণ পৰি আছে, একদম চাৰিওফালে পানী হৈ গ'ল। আৰু আজি আছে আমাৰ মেলাত আৰু বৰষুণ শেষ কৰি দিলে। আৰু আহি গ'লোঁ আমি মেলাৰ চাবৰ কাৰণে। অলপ বৰষুণটো এৰি দিলে যেন তেন। এতিয়া দেখিছোঁ পুৰা ভিৰ লাগি আছে বৰষুণটো এৰাৰ কাৰণে। মানুহবিলাকে ভাল পাইছে আৰু বৰষুণটো এৰাৰ কাৰণে। কিমান যে বছৰৰ লাষ্ট হ'লেও বোকা ফালি ছিঙি আহিছে মানুহবিলাক চাবৰ কাৰণে। প্ৰত্যেক বছৰে আমাৰ এই মেলাত পুৰা বৰষুণ পৰে, কিন্তু এইবছৰ অলপ ভাল কৰিলে। আজি হ'ল লাষ্ট মেলা, বছৰটো শেষ মানে। আৰু য'ত দুমাহকৈ মেলা হৈছিল, আজি আমাৰ লাষ্ট মেলা শেষ কৰিলোঁ। আৰু ভাবিলোঁ পুৰা পাণ এখন খাই যাত্ৰা আৰম্ভ কৰোঁ। মজাকৈ পাণখন বনালে খালোঁ, যিহেতু মই মিঠা পাণ খাই ভাল পাওঁ। মিঠা পাণখন পুৰা মুখত ভৰাই লৈ লগৰকেইটাকো দিলোঁ, খালে কৰিলে অলপ ফূৰ্তি কৰি আৰু আৰম্ভ কৰিলোঁ যাত্ৰা। চাৰিওফালে পুৰা দোকান হৈ গ'ল। ভবা নাছিলোঁ ইমান দোকান হ'ব বুলি। যেতিয়া বৰষুণটো এৰিলে আৰু আমাৰ লগৰকেইটাক পাই গ'লোঁ, সেইকেইটা অলপ ফটোৱামি কৰিলে সিহঁতেও। বহুত দিনৰ মূৰত পাই সিহঁতক ভাল লাগিল। পুৰা ভাল ফ্ৰেণ্ড আছিলে মোৰ, আৰু একদম পুৰা জমনি কৰি থাকে। মেলাটো আমাৰ পতা হয় 12-13খন গাঁৱৰ মানুহে পতা হয়। বহুত ডাঙৰ, জেঠৰ লাষ্ট মেলা, এশআহি মেলা বুলি কয়। আৰু এই মেলা মৰিগাঁও বৰঙাবাৰীত অনুষ্ঠিত হয়। সঁচাকৈয়ে ভাল লাগিছে পুতলাটো দেখি, একদম মজা লাগিছে। আৰু এতিয়া সন্ধিয়াও আহিল, লাহে লাহে আমি যাব লাগে। যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।